নমস্কাৰ বন্ধুসকল, আজিৰ সাৰ্থ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ সাৰ্থ অনুষ্ঠানৰ প্ৰথম সাৰ্থটি মই আপোনালোকলৈ আগবঢ়াই দিব বিচাৰিছোঁ। আজিৰ প্ৰথম সাৰ্থটো হৈছে এডাল খেৰে ঘৰ সাজে। বস্তুটো কি ক'ব পাৰিবানে? মই আকৌ এবাৰ কৈ দিছোঁ, এডাল খেৰে ঘৰ সাজে। বস্তুটো কি ক'ব পাৰিবানে? কোৱাচোন। উত্তৰটো মই কৈ দিছোঁ, লেটা মুগা নতুবা মকৰা জাল। বলক বন্ধুসকল, তেতিয়াহ'লে আমি দ্বিতীয়টো সাৰ্থলৈ আগবাঢ়ি যাওঁ। দ্বিতীয় সাৰ্থটো হৈছে, কোৱাচোন বাৰু কি গছৰ পাত কুটা? মই আকৌ এবাৰ কৈ দিছোঁ, কোৱাচোন বাৰু কি গছৰ পাত কুটা? উত্তৰটো হৈছে বন্ধুসকল পিঁয়াজ। পিঁয়াজ গছৰ পাত কুটা। তেতিয়াহ'লে বন্ধুসকল, আমি তৃতীয়টো সাৰ্থলৈ আগবাঢ়িব বিচাৰিছোঁ। সাৰ্থৰটো হৈছে, মাকে বৰশী বাই পুতেকে সৰগ চায়। আকৌ এবাৰ মই সাৰ্থটো তোমালোকক জনাই দিছোঁ, মাকে বৰশী বাই পুতেকে সৰগ চায়। বন্ধুসকল, উত্তৰটো ময়ে কৈ দিছোঁ, উত্তৰটো হৈছে বাঁহ গছ। বন্ধুসকল, আজি চতুৰ্থটো সাৰ্থৰ মই আপোনালোকলৈ আগবঢ়াই দিব বিচাৰিছোঁ। চতুৰ্থ সাৰ্থৰটো হ'ল ৰজাৰ লাঠি ঘন ঘন গাঁঠি। আকৌ এবাৰ মই কৈ দিছোঁ, ৰজাৰ লাঠি ঘন ঘন গাঁঠি। উত্তৰটো বাৰু ক'ব পাৰিবানে? কোৱাচোন বাৰু। উত্তৰটো হৈছে বন্ধুসকল কুঁহিয়া। কুঁহিয়া হৈছে ইয়াৰ উত্তৰটো বন্ধুসকল। বন্ধুসকল, মই আপোনালোকলৈ বুলি এটা সাৰ্থ এৰি দিছোঁ। যদি সাৰ্থটোৰ উত্তৰ আপোনালোকে জানে, তেনেহ'লে মোক উত্তৰটো কমেণ্ট কৰি জনাবচোন। সাৰ্থটো হ'ল, গাঁতৰ পৰা ওলাল সাপ, ধৰিব নোৱাৰি ঐ বাপ। মই আকৌ এবাৰ কৈ দিছোঁ, গাঁতৰ পৰা ওলাল সাপ, ধৰিব নোৱাৰি ঐ বাপ। উত্তৰটো যদি আপোনালোকে জানে, তেনেহ'লে আপোনালোকে মোক কমেণ্ট কৰি জনাবচোন। বন্ধুসকল, আজিলৈ ইমানতে এৰিলোঁ। আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে নতুন কেইটামান সাৰ্থলৈ আপোনালোকৰ মাজলৈ আহিম। তেতিয়ালৈকে বাই বাই বন্ধুসকল, আকৌ